নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, সঁচাকৈ আজিৰ দিনটো এটা সঁচাকৈ সুখৰ দিন যদিও এফালৰ পৰা চালে আজিৰ দিনটোৰ নিচিনা দুখৰ দিন আৰু আমাৰ মাজত নাই। কিয়নো বন্ধুসকল, আজি অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ জন্মদিন। হয় বন্ধুসকল, 23 নৱেম্বৰ তাৰিখে তেখেতে জন্ম লাভ কৰিছিল এই পৃথিৱীত আৰু 2022 চনৰ 2 জুলাই তাৰিখে তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগে। সঁচাই বন্ধুসকল, আজিৰ দিনটো এফালৰ পৰা চালে সুখৰ দিন যদিও এফালৰ পৰা কিন্তু দুখৰ দিন। কিয়নো কিশোৰ দাসৰ দৰে এনেকুৱা এজন জনপ্ৰিয় অভিনেতা আমাৰ মাজৰ পৰা হেৰাই যোৱাটো আমাৰ ছবি জগতৰ বাবেও ক্ষতি, লগতে আমাৰ সমাজখনৰ বাবেও ক্ষতি। বন্ধুসকল, আমাৰ চেনেলৰ ফালৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেত য'তেই আছে কুশলে থাকক। বন্ধুসকল, আজি তেখেতৰ উপজা দিন, সেইবাবে আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত সকলোৱে তেখেতক বাৰ্থডে উইচ কৰক আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰক। ধন্যবাদ।